নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক এই চেনেলটোলৈ। মই আপোনালোকৰ আগত বিজ্ঞানী আৰু বিজ্ঞানী নানা ধৰণৰ আৱিষ্কাৰৰ বিভিন্ন ধৰণৰ তথ্য দাঙি ধৰিবলৈ চেষ্টা কৰোঁ। গতিকে পলম নকৰি আগবাঢ়ি যাওঁ বলক। আজি আমাৰ টপিকটো হৈছে অপেৰা অৰ্কেষ্ট্ৰা। আচলতে এই দুটা হয় নেকি? অপেৰা অৰ্কেষ্ট্ৰা হৈছে ইণ্ডিয়াৰ আমাৰ ভাৰতৰ বাহিৰত যিবোৰ কিছুমান মিউজিক হয়, যিবোৰ সাধাৰণতে গীত নাইবা আবৃত্তিৰ জৰিয়তে সংলাপ প্ৰক্ষেপণ কৰা আৰু অৰ্কেষ্ট্ৰা আদি সম্বন্ধিত নাটকক অপেৰা বুলি কোৱা হয়। ইটালিয়ান ভাষাৰ অপেৰা ইন মিউজিকা অৰ্থাৎ কৰ্মৰ সংগীত ৱৰ্ক ইন মিউজিক খণ্ডবাক্যটোৰ পৰা অপেৰা শব্দটোৰ উৎপত্তি হৈছে। আৰু অৰ্কেষ্ট্ৰা বুলিলে সাধাৰণতে যিকোনো বাদ্যবৃন্দকেইটাই মিউজিক যোনবোৰ ইনষ্ট্ৰুমেণ্ট বজোৱা হয়, যদিও পশ্চিমীয়া সংগীতৰ এই বিশেষ অৰ্থ বা স্থান আছে। পশ্চিমত অপেৰা সংগীতৰ পৰা বিকাশ লাভ কৰি সপ্তদশ শতিকাৰ আৰম্ভণিত অৰ্কেষ্ট্ৰাই নিজস্ব বিশিষ্ট ৰূপ ধাৰণ কৰে। ইটালীৰ ক্লাউভিও মণ্টেভেৰ্ডিক অৰ্থাৎ 1567 to 1643 1567 পৰা 1643 চনত আধুনিক অৰ্কেষ্ট্ৰাই জনক আখ্যা দিয়া হয়। বৰ্তমান সময়ত 16 শতিকাৰ ইটালিয়ান সংগীতবিলাকৰ নাটকত অপেৰাৰ মূলবোৰ পোৱা যায় বুলি ধৰি লোৱা হৈছে। আচলতে অপেৰাৰ জন্ম কেতিয়া হৈছিলে? অৰ্থাৎ অপেৰাৰ জন্ম হৈছিলে 1597 খ্ৰীষ্টাব্দত ইটালীৰ ফ্লোৰেন্সৰ অপেৰাৰ জন্ম হয়। ফ্লোৰেন্সৰ পৰা এই অপেৰাৰ বিকাশ হয় ৰোমত 1620 চনমানত মেবি। ক্ৰমে ফ্ৰান্স 1671, জাৰ্মানীত 1678, ৰাছিয়া 1838, ইংলেণ্ড আদি দেশতো অপেৰাৰ আৰ্হিয়ে প্ৰেৰণা যোগায়। ইউৰোপত অপেৰাৰ কাৰণে সংগীত ৰচনা কৰি মোজাৰ্ট, ৱাগনাৰ, বিথোভেন আদি লোক অমৰ হৈ আছে। পাশ্চাত্যৰ প্ৰভাৱতে ভাৰততো অপেৰা বা গীতাভিনয়ৰ আৰ্হি সোমায়। ৰবীন্দ্ৰনাথ ঠাকুৰৰ বাল্মীকিত প্ৰতিভা আদি এই ধৰণৰ এটি ৰচনা। ইয়াৰ সংগীতত পাশ্চাত্য প্ৰভাৱো লক্ষ্য কৰিব পাৰি। অসমীয়া ভাওনাকো অপেৰা শ্ৰেণীৰ নাটকক সুমুৱাব পাৰি। অপেৰা আৰু অৰ্কেষ্ট্ৰাৰ বহুতো তথ্য আপোনালোকক দিবলৈ সক্ষম হৈছোঁ বুলি আশা কৰিছোঁ। যদি কিবা জানিবলগীয়া থাকে তেন্তে ভিডিঅ'টোৰ তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰিব। আৰু যদি ডাইৰেক্ট মোৰ লগত কথা পাতিব বিচাৰে তেনেহ'লে ছ'চিয়েল মিডিয়াৰ যোনবোৰ ছাইট দিয়া আছে ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ, তাত গৈ মেলি মোক লাইক কৰক আৰু ফ'ল' কৰক। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব, যে অপেৰা আৰু অস্কাৰৰ বিষয়ে অলপ তথ্য সকলোৱে জানি লওক। ধন্যবাদ।